তো নমস্কাৰ বন্ধুসকল, আজি মানে ইমান স্পীডত কাম কৰা এটাই কথা হ'ল মানে আজি আপোনালোকক দেখাবলৈ গৈছে বহুত আমাৰ নকচাইত মানে ডাঙৰ এখন গাহৰি ফাৰ্ম দেখাবলৈ গৈ আছোঁ। আপোনালোক সেইকাৰণে মানে মই গাহৰিকেইটা সোনকালে দানা দি লৈছোঁ, দানা দি পিনি মই তালৈ যাব লাগিব। সেইকাৰণে মানে আজি দৌৰা দৌৰিকৈ কামটো কৰিছোঁ। আপোনালোকে চাই থাকিব, নহ'লে ব'লক যাওঁ সেই গাহৰি ফাৰ্মখনলৈ। আপোনালোকক সকলো কথা জনাম মানে গাহৰি পোৱালিৰ পৰা ধৰি একদম গাভিনীলৈকে কেনেকৈ হয় কি হয়, আৰু গাহৰি ফাৰ্মখন প্ৰথমে কিমানটা গাহৰি আৰম্ভ কৰিছিলে আৰু এতিয়া কিমান গাহৰি হ'লগৈ সকলো আপোনালোকক জনাই আছোঁ। ব'লক নহ'লে আজি ভিডিঅ'টো গাহৰি ফাৰ্মৰ পৰা আৰম্ভ কৰোঁ। কাপোৰ চোলা পিন্ধি ল'ব লাগিব, এনেকৈতো যাব নোৱাৰোঁ। সেইকাৰণে মই কাপোৰ চোলা পিন্ধি লওঁ ভাল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু লগতে মোক উৎসাহ দিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো দেখিছে বৰ্তমান মই ফাৰ্ম পাই গ'লোহি। এখন ফাৰ্মৰ বেনাৰখন লাগি আছে, মই দেখুৱাই আছোঁ আপোনালোকক। এখন ফাৰ্মখনৰ পোষ্টাৰখন এখন লগাই দিয়া হ'ল, যোনখন ফাৰ্মলৈ আহি আছোঁ আপোনালোকে চাওক। সেয়া মই জুম কৰি দিছোঁ, ৰ'ব। এয়া চাওক, মানে এতিয়া এতিয়া ফাৰ্মখন এইটো ছাইডে আছে নহয়, ফাৰ্মখন এইটো ছাইডে আছে আৰু এইটো ছাইডৰ পিনৰ পৰা, আৰু ঘৰটো সম্পূৰ্ণ এইটো ছাইডে আছে। ঘৰটো এইপিনে আছে। এতিয়া ঘৰৰ মানুহ কোনো উঠা নাই, মানে এতিয়া উঠাবগৈ লাগিব। এতিয়া ব'লক আমি গৈ থাকোঁ ফাৰ্মখনৰ ভিতৰলৈ সোমাই। আৰু সেই ছাইডলৈ গাহৰি ফাৰ্মখন আছে, ব'লক আপোনালোকক দেখুৱাম। এতিয়া আমি ফাৰ্মৰ মালিকৰ লগতো কথা পাতিম আজি। আৰু ইয়াত দেখিছে, এয়া আহি পিনি পটাছ পানীয়ে ভৰি ধুই লৈছে, মানে ফাৰ্মখনত সোমোৱাৰ আগতে পটাছ পানীয়ে ভৰি ধুই ল'ব লাগিব। এয়া এতিয়া পটাছ পানীয়ে ভৰি ধুই এতিয়া লগাবই লাগিব। অঁ, এইটো বাধ্যতামূলক ন? দেখুৱাই গৈ আছোঁ প্ৰথম এটাৰ পৰা, তাৰপিছত আমি কথা পাতিম। এইটো বৰটো, এইটো এটা বৰ য়ৰ্কশ্বায়াৰ। দেখিছে বন্ধুসকল, এইটো য়ৰ্কশ্বায়াৰ বৰ চাওক। আৰু গাহৰি ফাৰ্মখন কি ধুনীয়া চাফ কৰি থৈছে চাওক। মানে আৰু গঁৰাল পিছত দেখুৱাম, কিমানটা গঁৰাল আছে চব দেখুৱাম। এই দুজনী পোৱালি কাৰণে ৰাখিছে, এৰুৱাই পিনি ৰাখিছে ন? অঁ অঁ, বেছি দিন হোৱা নাই এয়া পোৱালি দিয়া, মানে পোৱালি এতিয়া এৰুৱাই পিনি ৰাখিছে। পোৱালিখিনি বেলেগত থোৱা হৈছে। আৰু পিনে এইকেইটা পোৱালি। অঁ, এতিয়া দানা বনাবলৈ অঁ, দানা বনাবলৈ। এতিয়া দানাত কি কি ইউজ কৰে ইয়াত আপোনালোকে বনোৱা দানা? কচু, অঁ, চাপৰ, তুঁহ, অঁ, এনেকৈ চাউল কেইটামান, অঁ, তেনেকুৱা ধৰণৰ যি পাওঁ তাকে গাহৰিয়ে খোৱা বস্তু অঁ, অঁ, হ'লেই হয়। অঁ, সিহঁতক মানে আধা পেট ভৰাবলৈ অকল কমাৰ্চিয়েলটোত খৰচটো বহুত বেছি হৈ যায়। মানে গাহৰি দানা খৰচটো কমাবৰ কাৰণে দানাটো বনোৱা হয়। হাফ আমি কমাৰ্চিয়েল ব্যৱহাৰ কৰোঁ। অঁ, মানে 50% কমাৰ্চিয়েল হয়, 50% বনোৱা দানা হয়। আৰু চবচে ডাঙৰ বৰটো আপোনালোকে চাই লওক, এইটো চবচে ডাঙৰ। এইটো হৈছে হেমশ্বেয়াৰ। আগতো কি আছিলে? আগতো য়ৰ্কশ্বায়াৰ আছিলে, এইটো হেমশ্বেয়াৰ। এইটো চবতকৈ ডাঙৰ। এই চাওক, এইটো প্ৰায় আপোনাৰ কেই কুইণ্টেলমান হ'ব বাৰু? 2.5 কুইণ্টেলমান, এনেই অনুমানিক 2.5 কুইণ্টেলমান হৈ যাব চাগে ন? হৈ যাব লাগে 2.5 কুইণ্টেল, 2.5 হৈ যাব লাগে। কিন্তু আপোনালোকে চাই লওক, গাহৰি ফাৰ্মখন বহুত চাফ চিকুণকৈ থৈছে, মানে বহুত চফা। মানে আপুনি ইয়াত মানে গুণ নাপায়, মানে ইমান ধুনীয়া চফাকৈ থৈছে। লাহে লাহে চেহেৰাটো আকৌ ভাল হৈ আহিব, লাহে লাহে আহি যাব। মানে পোৱালি দিয়াৰ কম হয় যে পোৱালি থাকোঁতে, অঁ, তাৰ পৰা গাখীৰ খায়ে থাকে পোৱালিয়ে, সেইটো চেহেৰাবোৰ মাকবোৰৰ বেয়া হয়। অঁ, আমি এইটো 45 দিনত পোৱালিটো আঁতৰাই দিওঁ। অঁ, কিমান? 45 দিনত পোৱালি আঁতৰাই দিওঁ। পোৱালিটো চেহেৰাটো চাই আঁতৰাই দিয়া হয়। অঁ, নমস্কাৰ, মোৰ নাম ফুলমণি চুতীয়া। ঘৰ মোৰ বুধবৰীয়া বাৰতলী। এই গাহৰি ফাৰ্মখন আপোনাৰ কৰা কিমান দিন হ'ল? এতিয়া আমি 7 চনৰ পৰাই কৰিছোঁ। 2007 চনৰ পৰা আমি মাংসৰ কাৰণেহে পুহিছিলোঁ, অঁ, এনেকৈ পোৱালি দিবৰ কাৰণে পোহা নাছিলোঁ। অঁ, পোৱালি দিবৰ কাৰণে এতিয়া কেতিয়াবা পোহা হৈছে? এতিয়া আজি 2 বছৰৰ আগৰ পৰা আমি পোৱালি দিয়াবলৈ পুহিছোঁ। অঁ, প্ৰথমতে আনিছিলোঁ আমি গাহৰি 6জনী, মতা পোৱালি এটা।
তাৰপৰা তেতিয়াৰ পৰাই আমাৰ ফাৰ্মখন বহল হৈ গ'ল। প্ৰথমে কিমান ৰুমত কৰিছিলে? প্ৰথমতে আমি 5টামান ৰুমতহে কৰিছিলোঁ। 5টামান ৰুমত। হয়। মানে সেই যেতিয়া মাংসৰ কাৰণে আপোনালোকে গাহৰি পুহিছিলে তেতিয়াই ৰুমখিনি বনাই থৈ দিয়া আছিলে চাগে? লাহে লাহে বনাই গৈ আছিলোঁ। লাহে লাহে বনাই গৈ আছিলে। একেৰাহে নোৱাৰিছিলোঁ। যেতিয়া ৰুমখিনি হ'ল তেতিয়া প্ৰথম আপোনালোকে আৰম্ভ কৰোঁতে চাগে বহুত কষ্ট হ'ল? কষ্ট হ'ল। গাহৰি মানে প্ৰথম পুহোঁতে আমাৰ বহুত কষ্ট হ'ল, কাৰণ তেতিয়া পানী যোগানটো নাছিলে। আমি পানীৰ সুবিধা কৰি ল'ব নোৱাৰিছিলোঁ। এতিয়া পানীৰ সুবিধা কৰি ল'ব পৰা হ'লোঁ। তেতিয়াৰ পৰাই আমাৰ এতিয়া গাহৰি ফাৰ্মখন বহল কৰি একোটা দুকোটাকৈ নি এতিয়া আমি প্ৰায় ডাঙৰ কৰি পেলালোঁ। এতিয়া আপোনালোকৰ গাহৰি ফাৰ্মখনত কিমান আছে গাহৰি? এতিয়া গাহৰি আমাৰ সৰ্বমুঠ 90টা আছে। 90টা মানে পোৱালি আৰু ডাঙৰ ধৰি? হয়। পোৱালি আৰু ডাঙৰ ধৰি 90টা গাহৰি আছে। আছে। এতিয়া গাহৰি ফাৰ্মখন সম্পূৰ্ণ চোৱা চিতা আপুনিয়ে কৰে চাগে? হয়, মই কৰোঁ। মানে দানা বনোৱাৰ পৰা ধৰি দানা দিয়ালৈকে চাফ চিকুণ কৰালৈকে সেইখিনি গোটেইখিনি ময়ে কৰোঁ। সকলো আপুনি কৰে ন? আপুনি ঘৰৰ কামৰ লগত ব্যস্ত থাকিও মানে গাহৰি ফাৰ্মখন চাই আছে? চাই আছোঁ। এতিয়া গাহৰি দানা চানা মানে আনি দিয়াত সুবিধা কোনে কৰে? মোৰ ল'ৰাটোৱে কৰে। ল'ৰাটো কৰে। মানে আপোনালোক গোটেই ঘৰৰ মানুহখিনি মিলি পিনি গাহৰি ফাৰ্মখন হৈছে ন? দুপৰীয়া মোৰ বোৱাৰীজনী আহে সহায় কৰিবলৈ। বোৱাৰীজনী আহি মোক সহায় কৰি দিয়েহি। মানে সকলোৱে আপোনালোকৰ ঘৰৰ মানুহখিনি লাগি পিনি গাহৰি ফাৰ্মখন আজি মানে ইমানটো আগলৈ আগবাঢ়ি গৈ আছে। এতিয়া আপোনালোকে যেতিয়া প্ৰথম গাহৰি আনিছিলে কেইজনী আনিছিলে? 5জনী? মানে 6জনী আনিছিলে পোৱালি দিয়াবলৈ? মতা কেইটা আনিছিলে? মতা এটা আৰু গাহৰি 6জনী আনিছিলে, মানে টোটেল 7টা আনিছিলে। আৰু প্ৰথম কিমান দিনৰ মূৰত আপোনালোকে গাহৰি পোৱালি দিয়ালে? পোৱালি দিয়ালোঁ মানে 8 মাহ 9 মাহৰ ভিতৰত পোৱালি দিয়াইছোঁ। এয়া চাওক কি ধুনীয়াকৈ পোৱালিকেইটা খেলি আছে, দানা খাই আছে, দেখিছে? আৰু ৰুমটো বনাব লাগে এইটো ধৰণে বনাব লাগে, যিহেতু এই গাহৰিজনী ইয়াত থাকিব। থকাৰ লগে লগে আপোনাৰ এতিয়া পোৱালি যেতিয়া দিব, এইটোতো পোৱালি দিয়া সময়তে চাগে এইটো ৰুমটোত এতিয়া এনেকৈ থৈছে, কিন্তু যেতিয়া গাভিনী গাহৰিজনী ইয়াত সোমাই দিয়া হয় নে? গাভিনীজনী মানে মানে এইটো সুবিধাজনক হয়। যেতিয়া মাকজনী ইয়াত পোৱালি থাকে এনেকৈ বনালে কি হয়, আপোনাৰ যেতিয়া আপোনাৰ ঠাণ্ডা দিনতো পোৱালি দিলে আৰু যেতিয়া পোৱালিখিনি ঠাণ্ডা লাগে তেতিয়া পোৱালিখিনি এনেকৈ ভিতৰত ৰুমটো বনাই থৈ দিলে ইয়াত মানে পোৱালিখিনি থ'ব পৰা যায়। ইয়াত আপুনি লাইটৰ বাল্ব লগাই পিনি পোৱালিকেইটাক অলপ হিট দিব পাৰে মানে বেছি ঠাণ্ডা লাগিলে। এইটো সুবিধাজনক এনেকৈ বনাই থৈ দিছে। আৰু চব ইয়াত দানা আনি থৈ দি আছে। আৰু কি দানা খুৱাই সেই দানাটো দেখুৱাই দিছোঁ মই। এতিয়া চুনা গ'ল, আগতে গডৰেজ খুৱাইছিলোঁ। গডৰেজটো বেয়া নহয়, কিন্তু দামটো অলপ বেছি হয় কাৰণে। আৰু এইটো বেয়া নহয়, দামটো অলপ খালি এতিয়া বহুত বাঢ়ি গৈছে যে। এতিয়াতো গডৰেজটো আপোনাৰ 1510 টকা হৈ আছে। তাৰ অনুপাতে এতিয়া গোৱাৰটো 1500 টকাত পাওঁ। গোৱাৰটো পায় 1500 টকা। ফিনিচাৰটো 1500 টকাত পায়। এইটো মই 1500 টকাত ঘৰত কৰি ফিনিচাৰটো বেছি নোখোৱাওঁ। ফিনিচাৰটো 1450 মানতে পাই যাওঁ, কিন্তু এইটো গোৱাৰটোকে খুৱাওঁ। দেখিছে কিমান পোৱালি আছে ইয়াত, চাই লওক। এতিয়া দানা দি দিয়া হৈছে, এতিয়া দানা খাই আছে। ইয়াত কিমানটা পোৱালি আছে? ইয়াত 45টা পোৱালি আছে ন? মানে এইবাৰ পোৱালি দিছে ন? এইবাৰ পোৱালি দিয়া 45টা পোৱালি আছে। আৰু ইয়াৰো এইবাৰেই দিয়া চাগে, মানে বেলেগ বেলেগ মানে গোটেইখিনি গাহৰি এজনীৰ নহয়, মানে কেইজনীৰ হয়? 6জনী গাহৰি 3 ভাগ কৰি ৰাখিছোঁ। 6জনী গাহৰি 3 ভাগ কৰি ৰাখিছে। ইয়াত 45টা, ইয়াত কেইটা আছে? ইয়াত 12টা। আৰু টোটেল মানে এইবাৰ যিমান গাহৰি জগিলে মানে কেইজনী জগিলে আৰু কিমানটা পোৱালি? 6জনী জগিলে 52টা পোৱালি দিছে। 6জনী গাহৰিয়ে 52টা পোৱালি দিছে। আৰু কি ধুনীয়াকৈ ৰাখিছে পোৱালি। চাওক কিমান সুস্থ সবল পোৱালি, চাওক কিমান ধুনীয়াকৈ খেলি পিনি দানা খাই আছে, দেখিছে? মানে গাভিনী গাহৰিজনী কোনো মেডিচিন ইউজ কৰা নাছিলে ন? মানে এটাই কথা, গাহৰিজনী মানে অন্য গাহৰিৰ লগত যাতে খুন্দা খুন্দি নকৰে, সেইটো কাৰণে মানে এটা গঁৰালত এজনী এজনীকৈহে আমি ৰাখোঁ। যেতিয়া গাভিনী হৈ যায় মানে গাভিনী হোৱাৰ পিছত মানে হেৰি যেন কাজিয়া খুন্দিয়া খুন্দি নকৰে, সেইকাৰণে মানে বেলেগ গঁৰালত মানে এজনী এজনী কৰি দিয়ে ন? মানে গাহৰিজনী যেন ভালকৈ থাকিব পাৰে। পোৱালি দিয়াৰ পিছত যেতিয়া পোৱালি দিয়াৰ পিছত প্ৰথম পোৱালি দিওঁতে পোৱালি দিলে, পোৱালি দিয়াৰ সময়ত
কিবা গাহৰি পোৱালিকেইটা যেতিয়া দিছিলে আপোনালোকৰ ৰাতি দিছিলে নে দিনত দিছিলে ৰাতিও দিছে দিনতো দিছে দিনত দিছে ন সেই গাহৰি পোৱালি দিওঁতে আপোনালোকে যেতিয়া ৰাতি দিছিলে ৰাতিটো দিওঁতে আপোনালোকে উজাগৰে থাকিবলগীয়া হৈছিলে নেকি হয় আমি একদম গধূলি 9-10টাৰ পৰা একেবাৰে ৰাতিপুৱালৈকে আমি উজাগৰে থাকোঁ কাৰণ মাকজনীয়ে পোৱালি হেঁচা মাৰি ধৰি মাৰিবও পাৰে হয়তো গাখীৰ খাবলৈ নিদিবও পাৰে সেইটো কাৰণে আমি উজাগৰে থাকোঁ আৰু বহুত গাহৰি পোৱালি দিয়াৰ লগে লগে নাড়ী কটা দাঁত কটা বুলি কয় আপোনালোকে তেনেকুৱা কৰিছিলে হয় কৰিছোঁ পোৱালি দিয়াৰ লগে লগে আমি শুকান কাপোৰ আছে শুকান কাপোৰে মোহাৰি মেলি আমাৰ গঁৰাল আছে গঁৰালত ভৰাই ৰাখোঁ যেতিয়ালৈকে পোৱালি গোটেইকেইটা নিদিয়ে তেতিয়ালৈকে গোটেইকেইটা একেটা জেগাতে ৰাখি লওঁ তাৰপিছতে আমি নাড়ী কাটোঁ নাড়ী কাটি আকৌ বান্ধি মেলি চাফ চিকুণটো লগে লগে কৰোঁৱে তাৰপিছতে মাকক খাবলৈ দিওঁ গাখীৰ খাবলৈ দিওঁ গাখীৰ খোৱাৰ পিছত ধৰিলে আমি দাঁত কাটোঁ ৰাতিপুৱা পোৱালিকেইটা অকণমান গাখীৰ চাখীৰ খায় অলপ সুস্থ সবল হৈ ল'ব লাগে তাৰপিছত তেতিয়া নাড়ী যেতিয়া পোৱালি দিলে নাড়ী কাটো বুলি ক'লে নাড়ী আপোনালোকে কিহে কাটে আমি ব্লেডে কাটো ব্লেডে ন নাড়ীডাল বান্ধি লয় নে এনেকৈ কাটি দিয়ে নহয় নাড়ীডাল বান্ধি লওঁ বান্ধি লয় ন কিহে বান্ধি লয় নাড়ী সূতাৰে বান্ধি লয় সূতাৰে বান্ধি আমি তেতিয়া নাড়ী কাটো ব্লেডে কাটি দিয়ে মানে নাড়ীডাল বহুত চুচৰি থাকে ন নাকাটিলে কিবা প্ৰব্লেম হয় প্ৰব্লেম হ'ব কাৰণ নাড়ীডাল চুচৰি থাকিলে ইটো সিটো গাখীৰ খাওঁতে মেৰ খাই ধৰিব হয়তো মাকেও গচকি পাব আৰু পোৱালিখিনিও ইটো সিটো নাড়ীডাল গচকি দিব সেইকাৰণে আমি নাড়ী কাটো আৰু যেতিয়া দাঁত কাটো বুলি ক'লে দাঁত কাটোতে আপোনালোকে কি ইউজ কৰে দাঁত কাটিবলৈ কি ব্যৱহাৰ কৰে সৰু নেল কাটা নেল কাটাৰ ন মানে দাঁতটোতো গোটেইটো কাটি নিদিয়ে অলপ কাটে ন অলপ কাটি দিয়ে মানে কি কাৰণে কটা হয় এইটো মানে মাকৰ গাখীৰ খাওঁতে পিছত অসুবিধা নহয় মানে যিহেতু কামুৰি দিয়ে মানে কামুৰিব নোৱাৰে ন আপোনালোকক কিমান দিছিলে প্ৰথম পোৱালি আমাৰ এজনীয়ে 8টা 9টা 11টা 12টা এনেকৈ দি গৈছে আৰু টোটেল পোৱালি কিমান হৈছিলে টোটেল পোৱালি আমাৰ এতিয়ালৈকে 52টা এইবাৰ 52টা দিলে আগৰবাৰ আমাৰ 51টা দিছিল 51টা পোৱালি ঘৰত কিমান ৰাখিলে আৰু কিমান বিকিলে ঘৰত আমি 17-18টামান ৰাখিলোঁ বাকী বিক্ৰী কৰা হ'ল ন আৰু কিমান টকাত বিক্ৰী কৰিলে আমি পোৱালি 6,000কৈ দিলোঁ 6,000কৈ দিলে ওচৰে পাঁজৰে চাগে নিলে পোৱালিবোৰ ওচৰে পাঁজৰে নিলে আৰু অলপ দূৰলৈও নিলে ন যোৱাবাৰ পোৱালি মানে আমাৰ দিবলৈ মানুহ থাকিয়ে গ'ল পোৱালি দিব নোৱাৰিলে মানে ইমানে গ্ৰাহক আহিলে গ্ৰাহক আছিলে কিন্তু এইবাৰ গ্ৰাহক নাই আৰু গ্ৰাহক এইবাৰ যে গ্ৰাহক নাই আপোনালোকৰ পোৱালিখিনি ফাৰ্মত আছে ইমানখিনি পোৱালি থৈ দিছে আপুনি কি বুলি ভাবিছে গ্ৰাহকটো কিহৰ কাৰণে নাই বুলি ভাবিছে এই বেমাৰ এটা হৈছিলে সেই বেমাৰটোৰ কাৰণে মানুহবিলাকে মানে গাহৰি পুহিবলৈ অকণমান ভয় খালে নেকি মানে সেই যেতিয়া চাইন ফেভাৰটো আহিছিলে ন সেই চাইন ফেভাৰৰ কাৰণে মানে মানুহসকলে বহুতে ভাবি আছে চাগে আকৌ আহিব বুলি সেইটো ভয়তে চাগে গাহৰি নিয়া নাই হয় আমি সেইটোৱে ভাবিছোঁ আৰু আপুনি কি কয় মানে সেই বেমাৰটোৰ কাৰণে এতিয়া ভয়তো নুপুহিলে নহ'ব আপুনি তাৰ বিষয়ে দুষাৰমান কৈ দিয়কচোন পুহিব লাগিব কাৰণ বেমাৰ আহিবই যাবই কাৰণ মানুহ গঁৰাল যদি চাফ চিকুণকৈ ৰাখে তোমাক খোৱা বোৱাটো চকু দিয়ে আৰু গাহৰিৰ প্ৰতি চকুটো ৰাখিব লাগিব দানা কোনটোৱে খাইছে কোনটোৱে নাখাইছে যদি তোমাৰ সেইটো জ্ঞান আহিব পাৰে মনে ধৰিলে তেতিয়া মানে চাফ চিকুণ প্ৰধান হৈছে চাফ চিকুণকৈ ৰাখিলে সেই বেমাৰ হ'ব নোৱাৰে মোৰ বোধে কাৰণ আমাৰ ইমান আপোনালোকৰ চাইন ফেভাৰ গ'ল কিবা কিবি এনেকৈ বাতৰিটো শুনি আছিলে কিন্তু আপোনালোকৰ ফাৰ্মতো সেয়া অকণমানো তাৰ প্ৰভাৱ নপৰিলে মানে আমি নঙলা গেটত চাইনবোৰ্ড লগাই দিলোঁ যে ইয়াত সোমাব নোৱাৰিব বুলি ইয়াত প্ৰৱেশ নিষেধ বুলি সোমাই দিলোঁ লিখি দিলোঁ তাৰপৰা মানুহ নাহে গেটৰ বাহিৰে থাকে আৰু আমি যেতিয়া আহোঁ ইয়াত আমি পটাচ পানীয়ে ভৰি হাত ধুই বা বাহিৰৰ পৰা আহি এয়া চাওক এইপিনেও গাহৰি আছে মানে প্ৰতিটো গঁৰালতে গাহৰিৰ পৰা ধৰি গাহৰি পোৱালিলৈকে আছে ঠিক আছে আপোনালোকৰ পৰা ইমানখিনি জানি ভাল লাগিল তাৰপিছত আপোনালোকৰ ল'ৰাটোৰ পৰা দুআষাৰমান জানিবলৈ মন গৈছে সেয়া জানিম আপোনাৰ পৰিচয়টো জনাব নমস্কাৰ মোৰ নাম ভাস্কৰ চুতীয়া গাঁও বাউতলি আৰু আপুনি সম্পূৰ্ণ জনাই দিয়ে ডিষ্ট্ৰিক্ট যোৰহাট ডিষ্ট্ৰিক্ট জিলা যোৰহাট আৰু থানা মৰিয়নি টিয়ক পৰে ন মানে অকণমান ইফাল মানে ধৰক আমাৰ ঘৰৰ ওচৰৰে হয় কিন্তু সীমাত আছে কিন্তু এইপিনে টিয়ক পৰি গ'ল আৰু এইপিনে মৰিয়নি পৰি গ'ল এতিয়া মই হ'লোঁ মৰিয়নি আপুনি হ'ল টিয়কৰ কিন্তু ঘৰৰ ওচৰতে আমাৰ নমস্কাৰ ভাস্কৰ দা নমস্কাৰ আজি আপোনালোকৰ ফাৰ্মলৈ আহি পিনি ভাল লাগিল গাহৰি চাই এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ আপোনালোকৰ গাহৰি ফাৰ্মখনৰ বিষয়ে যিহেতু আপোনালোকৰ মাক মই সুধি গ'লোঁ আপোনালোকৰ মাৰ পৰা বহুত কথা গম পালোঁ
গাহৰি মই এনে তেখেতক অলপ সহায় কৰোঁ। সহায় কৰে ন? তেখেতক আপোনালোকৰ মায়ে মানে সম্পূৰ্ণ ফাৰ্মখন আপোনালোকৰ মায়ে চায়? মায়ে চাই। কিন্তু আপুনি মানে লগত সহায় কৰিবলৈ আছে? সহায় কৰোঁ। তেখেতে যিখিনি লগত মানে তেখেতে যিহেতু মেডিচিনখিনি ইমানকৈ ভালকৈ নাজানিব পাৰে, মনতো নাথাকে। আৰু চাগে দানা আনি দিয়া যোনটো কমাৰ্চিয়েল দানা খুৱাওঁ বুলি ক'লে, বাহিৰৰ কামবোৰ কৰোঁ আৰু বাহিৰৰ কামবোৰ আপুনি কৰি দিয়ে ন? পাৰিলে কেতিয়াবা চাফ চাফাই। কাৰণ আপুনি গোটেই দিনটো বা গাহৰি ফাৰ্মখনৰ লগতে আপুনি টাইম দিব নোৱাৰে, কাৰণ যিহেতু আপুনি আপোনাৰ চাকৰি আছে, চাকৰিত যাব লাগে, চাকৰিটো ঘৰৰ পৰাই অহা যোৱা কৰে। আপুনি কিহত চাকৰি কৰে দুআষাৰমান কৈ দিব নেকি বাৰু? মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কৰোঁ। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কৰে ন? আৰু সেইহেতু মানে যিহেতু আপোনালোকে চাকৰি কৰে, চাকৰি কৰাৰ কাৰণে আপুনি মানে গাহৰি ফাৰ্মখনত আপুনি টাইম দিব নোৱাৰে, সেইকাৰণে সম্পূৰ্ণ কাম আপোনালোকৰ মায়ে চোৱা চিতা কৰে। খালি আপুনি লগত আছে মানে আপুনি তেখেতক দানা আনি দিয়াত সহায় কৰোঁ। তাৰপৰা ৰাতিপুৱা সময়ত চাফ চাফাই কৰোঁতে অলপ সহায় কৰোঁ, আৰু গধূলি সময়ত আহি পিনি বিশেষ দিনটো মইতো নাথাকোঁ, তেখেতেই কৰে মেইন কামবোৰ। আপোনালোকৰ মায়ে সকলো কাম কৰে, মুঠতে আপুনি লগত আছে মানে সহায় কৰি দিবলৈ। তেখেতে নোৱাৰাখিনি। আৰু আপুনি যে ক'লে মেডিচিনৰ ক্ষেত্ৰত বুলি ক'লে, মেডিচিনৰ ক্ষেত্ৰত মানে মায়ে সকলোখিনি নাজানিব পাৰে, হয় বাৰু। এতিয়া যিহেতু প্ৰথম আৰম্ভ কৰিছে, আৰম্ভ কৰাৰ কাৰণে নাজানিব পাৰে, আৰু যিহেতু আপুনি এগ্ৰিকালচাৰত আছোঁ বুলি কৈছে, আপোনালোকৰতো এটা আৰু এটা সুবিধাজনক হৈছে, যিহেতু এগ্ৰিকালচাৰত আছে আপুনি, সেয়েহে থকাৰ লগে লগেতো তাৰ এগ্ৰিকালচাৰটো আমি জানো, সকলোৱে জানো, এগ্ৰিকালচাৰটো বহুত মানে স্কিমটো বহুত থাকে। আপুনি ধৰক খেতিৰ পৰা ধৰি পালক চালক চব থাকে, সেই পিনৰ পৰা আপুনি চাগে অকণমান হ'লেও আপোনাৰ কিবা অভিজ্ঞতা আছে চাগে? মই তেনেকৈ লগ পাওঁ, মই খালি এনেই ট্ৰেইনিংটো কৰা নাই। ট্ৰেইনিং কৰা নাই, কিন্তু পোহা মানুহ লগ পাওঁ, ডক্টৰ লগ পাওঁ। তেনেকৈ তাত চাগে আপোনালোকৰ তেখেতক কিবা অসুবিধা হ'লে মই তাতে বহু কথা জানিব পাৰোঁ আৰু জানিব পাৰে ন? সুধিলে নাম দৰৱৰ নাম তেনেকৈ হ'লে কৈ দিয়ে ন? মানে আপুনি প্ৰব্লেমটো কথা কয়গৈ, তেতিয়া মানে সহায় পাওঁ, তাৰ পৰা সহায় পায় ন? আপোনাৰ তাৰ সেইকাৰণে বহুত সুবিধাও হৈছে আপোনাৰ। আপোনাৰ ফাৰ্মখন দেখিলোঁ মই যেতিয়া প্ৰথমবাৰ চাই গৈছিলোঁ, আৰু আমাৰ বন্ধুসকলেও চাগে দেখিছে, প্ৰথম ভিডিঅ' এটা আছে আপুনি ফাৰ্মখন, এই ভিডিঅ'টো চালে গম পাব। ইয়াৰ ফাৰ্মখনৰ আৰু এটা ক্লিপ মই লৈছিলোঁ বহুত দিনৰ আগতে আহি, তেতিয়াৰ পৰা আপোনাৰ গাহৰি যিমান আছিলে, এতিয়াতো আপোনাৰ বহুত গাহৰি হৈ গ'ল। আৰু সেই সময়ত যিহেতু আপোনালোকৰ লগত টাইম নাপালোঁ কথা পাতিবলৈ, অকল ফাৰ্মখন দেখুৱাই মই গুচি গ'লোঁ, আৰু সেইকাৰণে মই আজি আহিছোঁ আপোনালোকৰ লগত কথা পাতিবলৈ। আৰু ষ্টাৰ্টিঙৰ পৰা গাহৰি ফাৰ্মখন আৰম্ভ কৰিলে, আৰম্ভ কৰাৰ লগে লগে আপোনাৰ বহুত চাগে আপোনাৰ অসুবিধা হৈছিলে? অসুবিধা হৈছিলে প্ৰথমতে। প্ৰথম অসুবিধা থাকে পঢ়ি থকা দিনতে ন? মানে পঢ়ি থকা দিনৰ পৰাই মানে আপুনি গাহৰি ফাৰ্মৰ লগত জড়িত? তেতিয়া চাগে পোৱালি কাৰণে কৰিছিলে নে? তেতিয়া পোৱালি এনেকৈ মিলাই কৰিম বুলিয়ে ভাবিছিলোঁ। তেতিয়া পইচা পাতিও বহুত কম আছিলে, 3জনে কৰিছিলোঁ। 3জন মিলি কৰিছিলে? হয়, 3জনে 3টা লোনো লৈছিলোঁ পিছত। তাৰপৰা ইমান ছাকচেছ নহ'লোঁ আৰু। 2বছৰমান কৰিলোঁ, তাৰপিছত বন্ধ কৰি দিবলগীয়া হ'ল। তাৰপৰা 3জনে 3 ভাগে কৰিলোঁ। 3 ভাগে কৰিলে মানে সকলো মানে ভাগ হৈ গুচি গ'ল। আপুনি গাহৰিটো আপুনি তেতিয়াৰ পৰাই আপুনি মানে নিজেই মানে মাংসৰ কাৰণে কৰি আছিলে ন? বজাৰৰ গাহৰি আনিছিলোঁ। বজাৰৰ গাহৰি আনিছিলে। আৰু এতিয়া আপুনি যিহেতু ফাৰ্মখনত এতিয়া ইমান ডাঙৰ ফাৰ্মখন, বিশাল ফাৰ্ম বুলিয়ে ক'ব লাগিব এতিয়া, আপোনাৰ ধৰক 90টা গাহৰি আছে যখন আপোনাৰ বিশাল এখন ফাৰ্মে, ইমানখন গঢ়ি তুলিলে, ইমান আগলৈ গ'লগৈ, প্ৰথম ছাকচেছ নহৈ পিনিও যে আজি ছাকচেছ হ'ল আপুনি, তাৰ বিষয়ে আপুনি কিবা ক'ব নেকি? কি আৰু, এইবোৰ দেউতাহঁতে শিকাইছে কৰ্ম কৰিবলৈ। কাম কৰি থাকিলে এদিনত সফল হ'ব বুলি আগৰ পৰা তেখেতসকলে কৈয়ে থাকে। তেতিয়াৰ পৰা মনটো আছিলে, এইবোৰ বস্তুৰ প্ৰতি মৰমটো থাকে মোৰ, পোহনীয়া হাঁহ কুকুৰাৰ পৰা আদি কৰি জীৱ জন্তুৰ প্ৰতি বহুত মৰমটো থাকে। সেয়া মানে আগ্ৰহ আছিল আপোনাৰ? উঠি আহিলে দেখিবলৈ মানে ৰাতিপুৱাৰ পৰা ইহঁতৰ ওচৰলৈ আহিলে দেখোন মনটো ভালেই লাগি যায়, ভালেই, যিমান মানে লহপহকৈ মানে ডাঙৰ হৈ আহিছে, বাঢ়ি আহিছে।
মানে গাহৰি ফাৰ্মখনত সোমোৱাৰ লগে লগে আপোনাৰ মন লাগি যায় মনটো এতিয়া ভালেই লাগে আৰু আৰু আপুনি এতিয়া মেডিচিনৰ বিষয়ে অলপ কৈ দিয়কচোন আমাৰ বন্ধুসকলেও জানক মেডিচিনৰ বিষয়ে এতিয়া বহুত ভিডিঅ'টো কৈ থাকে মেডিচিনৰ বিষয়ে তেওঁ আপুনি এতিয়াতো নিজৰ এটা অভিজ্ঞতা হৈ গ'ল এতিয়া আপুনি প্ৰথম আনিয়ে পিনি প্ৰথম আৰম্ভ কৰোঁতে একদম পোৱালি পৰা কওকচোন আৰম্ভ কৰোঁতে মই প্ৰথম আনি আৰু পেলু দৰৱ খুৱাইছোঁ তাৰপিছত তেখেতসকলে ভেকচিনটো দিয়ে পঠিয়াইছে তাৰপৰা ভেকচিন দি পঠিয়াইছে ন মানে প্ৰতিখন ফাৰ্মৰ পৰা যেতিয়া উলিয়াই দিয়ে নহয় উলিয়াই দিয়ে আগৰ হয় বাৰু আৰু আমাৰ বন্ধুসকলকো কৈছোঁ যেতিয়া গাহৰি পোৱালি আনিবলৈ যোৱাৰ আগত মানে আপোনালোকে ভেকচিন মৰা আছে নে সেইটো প্ৰথম সুধি ল'ব মানে ভেকচিন দিয়া থাকিলে ভাল তেতিয়াহে আনিব গাহৰি পোৱালি আৰু প্ৰতিজন পালককো কৈছোঁ মই ভেকচিনটো মাৰি উলিয়াই দিয়াটো ভাল হ'ব মই তেতিয়া মানে 2007 চনতে কথা দেই এইটো তেতিয়াই আমি ভেকচিন মৰাই মেলি আনিছোঁ 4 মাহমানৰ পৰাই আৰম্ভ কৰিছোঁ আৰু আমাৰ ইয়াত পেলু দৰৱটো খুৱাই 4 মাহৰ পিছত ক্লাছিকেল সোৱাইন ফিভাৰৰ ভেকচিন দিছোঁ তাৰ পৰা এতিয়াতো নিজৰ হোৱাৰ পিছত ছমাহে আমি ভেকচিন মাৰি থাকে সোৱাইন ফিভাৰৰ ভেকচিন ছমাহে মাৰি থাকে ন তাৰপৰা FMD আমি প্ৰথম পোৱালিটো আকৌ মই 5 মাহমানৰ পৰাহে দিওঁ FMD টো কিহৰ কাৰণে দিয়া হয় বাৰু এইটো চবকা কাৰণে ন FMD ঘাঁ হয় থুৰাত আৰু মুখত ইয়াত এটা কথা কিন্তু আমাৰ ইয়াত মানে আমাৰ অসমত এই আপোনাৰ সোৱাইন ফিভাৰৰহে ভেকচিনটো পোৱা যায় কিন্তু আফ্ৰিকান সোৱাইন ফিভাৰৰ ভেকচিনটো পোৱা নাযায় এইটো নাই এইটো ক্লাছিকেলটো পাওঁ ক্লাছিকেল আপুনি ভেকচিনটো ক'ৰ পৰা আনে মই যোৰহাটৰ পৰা আনো নিজে ইনজেক্ট কৰিব পৰা হৈছোঁ এতিয়া মানে ভেকচিনেশ্যনটো নিজে কৰে ন নিজে কৰে ক'ত মাৰে পোৱালি মই ডিঙিত মাৰে ন টিকাত মাৰে কিছুমান বাৰু নোৱাৰোঁ কিছুমান এই ডক্টৰক মাতো কিছুমান প্ৰথমে যোনখিনি গাহৰি দিছিলে সেয়া আমি চাই লওঁ প্ৰথম ষ্টাৰ্টিঙত যেতিয়া ফাৰ্মখন ষ্টাৰ্টিং কৰিছিলে সেই তেতিয়া গাহৰিকেইটা কিমান পোৱালি দিছিলে চাই লওক মানে কিমান বিকা হ'ল যোনকেইটা ঘৰৰ কাৰণে থৈ দিয়া হ'ল মানে ফাৰ্মৰ কাৰণে থৈ দিয়া হ'ল গাহৰি চব এয়া প্ৰথম জগা পোৱালি হয় প্ৰথম জগোতে এই পোৱালিকেইটা ঘৰৰ কাৰণে থৈ দিয়া হ'ল ইয়াত আপোনাৰ পাঠাও আছে খাচীও আছে আৰু মাইকী গাহৰিও আছে ন মাইকীও আছে মাইকী 3জনী আছে আৰু খাচী কৰি থৈ দিয়া আছে আৰু পাঠাও থৈ দিয়া আছে ডক্টৰক মাতিবলগীয়া স্কিনত দিবলগীয়া স্কিনত কিহৰ কাৰণে দিয়া হয় বাৰু ছালৰ বেমাৰ হ'লে দিয়ে ন কমপ্লেক্সো মাৰিব পাৰি 5 দিনত আকৌ 14 দিনত আকৌ আইৰণ মাৰে ন বি কমপ্লেক্সটো মৰা হোৱা নাই বাৰু দেই ডাঙৰবোৰকহে মৰা হয় কেতিয়াবা মই মানে ভিডিঅ'টো এইটো কাৰণে বনালোঁ 2 মাহত ক্লাছিকেল সোৱাইন ফিভাৰ একদম 2 মাহত মাৰে পোৱালি বিকাৰ আগতে প্ৰত্যেকটো পোৱালিকে আমি মাৰি দিওঁ আমাৰ নিজৰ ফাৰ্মৰ কাৰণেও আনো মানে আপুনি যোনখিনি পোৱালি ভেকচিন মাৰি পিনিহে উলিয়াই দিয়ে মানে সেইটো আপুনি ভাল কাম কৰিছে যিজনে মানে আপোনাৰ গ্ৰাহক হ'ব সেই গ্ৰাহকজনে আপোনাৰ পৰা পোৱালি নি ভালো পাব আৰু আপোনাৰ সেইটো চিঅৰিটিটো থাকে নেক্সট টাইমো আহিবলৈ ভাল পাব তেখেতক মই 6 মাহৰ কথা ক'ব পাৰে ভেকচিনটো মাৰিলে আৰু যিহেতু গম পালোৱে পোৱালিৰ ক্ষেত্ৰত আপুনি কেনেকৈ ভেকচিনেশ্যন কৰিলে এনেইতো এইটো ক'লেই ভেকচিনটো 6 মাহৰ মূৰে মূৰে এইটো আফ্ৰিকান যোনটো সোৱাইন ফিভাৰ সেইটো ক্লাছিকেল সেইটোতো 6 মাহৰ কাৰণে ভেলিডিটি থাকে সেইটো মাৰিয়ে থাকিব লাগে যদি ইমান প্ৰতিপাল নকৰে তেনেহ'লে গাহৰিটো বেমাৰ হ'বই আপুনি ফাৰ্মখন এতিয়া বায়'চিকিউৰিটিটো মেইন বায়'চিকিউৰিটি মই সোমাই আহোঁতে দেখিছোঁ আপুনি এতিয়া পটাছ পানী থৈ দিছে সোমাই অহাৰ আগতে পটাছ পানী আমি ভৰি চৰি সোমাই আহিছোঁ পটাছ পানীটো আমি ব্যৱহাৰ কৰে আৰু তাৰ উপৰি ফাৰ্মখন চাফ কৰিবলৈ কিবা কিবি ব্যৱহাৰ কৰে নেকি কৰোঁ হয় কি কৰে জনাব ব্লিচিং কৰোঁ ব্লিচিং ফেনাইল বগা ফেনাইলটো স্প্ৰে কৰে আৰু চিত্ৰনলা মানে চাফ কৰিবলৈ পায় স্প্ৰে কৰিবলৈ কিন্তু আপুনি সাধাৰণতে সেইকেইটাই কৰি আছে ন আপুনি আৰু মোক এইটো জনাব আপুনি গোটেইকেইটা মিক্স কৰি নে মানে বেলেগে মানে যিটো ফেনাইল আৰু চিত্ৰনলাটো প্ৰায় একেলগতে কৰোঁ একেলগে আৰু ব্লিচিংটো পৰিমাণটো অলপ কম বেছি কৰোঁ মানে চব একেলগে মিক্স কৰি পিনি তাৰপিছত স্প্ৰে কৰি দিয়ে মাখি মহৰ কাৰণে এইটো আপুনি ভাবে নেকি বহুতে কয় যে আপুনি স্প্ৰে কৰাৰ পিছত চিত্ৰনলাই হওক বা ফেনাইলেই হওক তাৰপিছত আৰু আপোনাৰ পটাছ পানী কিন্তু আৰু এটা মই শুনিছোঁ পটাছ পানীও গাহৰি গঁৰাল ধুব লাগে বুলি কয়
ইহঁতৰ স্কিনৰ প্ৰব্লেম হ'লে আমিতো পটাছ পানী থ'ব লাগে কিন্তু সেই সপ্তাহত আমি পটাছে ধুৱাওঁৱেই আৰু মই এইটো শুনিছোঁ পটাছ পানীটো যদি আপুনি ধুৱাই থাকে বা সেইবোৰে ধুৱাই থাকে কিন্তু বেছি পৰিমাণে যদি তাহাঁতি খাই দিবলৈ হয় সেইটো ফুড পয়জন হৈ যায় বুলি কয় সেইটো হয় নেকি বাৰু নাই তেনেকৈ আমাৰ গঁৰালকেইটা এঢলীয়া টাইপৰটো পানীটো ৰখি নাযায় ন ইমান অসুবিধা নহয় বাৰু অসুবিধা নহয় ন মানে খুৱাই নাই পোৱা খাবলৈ নাই পোৱা আৰু দিনটোত দুবাৰ চাফ কৰে দুবাৰ আৰু বেছি লেতেৰা হ'লে দুপৰীয়াও 3বাৰো হৈ যায় যদি বেছি লেতেৰা কৰে মানে গাহৰিটোৱে লেতেৰা কৰাৰ ওপৰত মানে ডিপেণ্ড কৰে আৰু বেছি গৰম হ'লেতো দুপৰীয়া ধুৱাবই লাগে মানে দুপৰীয়াহে গৰম হয় গাটো ধুৱাবই লাগে এনেও এতিয়া মই আপোনাক সুধিছোঁ আপোনাৰ গাভিনী গাহৰিৰ বিষয়ে এতিয়া এজনী গাহৰি গাভিনী কৰোঁতে কিবা মেডিচিন ইউজ কৰিবলগীয়া হয় নেকি যেতিয়া আপুনি ধৰক যোনদিনাখনিৰ পৰা আপোনাৰ গাহৰিজনী প্ৰেগনেণ্ট হৈ গ'ল প্ৰেগনেণ্ট হৈ যোৱাৰ পিছত আপোনাৰ গাহৰিজনী সেইদিনাখনিৰ পৰা আপুনি কিবা মেডিচিন ইউজ কৰিবলগীয়া হয়নে তাৰ উপৰি দানাই দিয়ে নে অকল মেডিচিনো ইউজ কৰে গাভিনী গাহৰিক আচলতে মেডিচিন মই ইউজ কৰা নাই এতিয়ালৈকে অভিজ্ঞতা ইমান নাই কিন্তু আগত কৰোঁ গাভিনী আমি ছাৰ্ভিচ দিয়াৰ আগত পেলু দৰৱটো আমি 15-20 দিনমানৰ আগত এনেই আন্দাজটো আহি যায় 15-20 দিনমানৰ আগত পেলুটো যিহেতু আমি 114 দিনটো একো এনে ভিটামিন দিব পাৰি ন আপুনি দিছে এতিয়ালৈকে ইউজ কৰা নাই গাহৰিক জানো দানা বেছিকৈ দিয়ে নে সমানেই দিয়ে গাভিনী গাহৰিক আচলতে প্ৰথম অৱস্থাত ইমান বেছি দিয়া নহয় মই শুনামতে মানে গাভিনী গাহৰিক মানে বহুত ভিডিঅ'ত মই শুনিছোঁ গাভিনী গাহৰিক যদি বেছি দানা দিয়ে বোলে পোৱালিটো কম পোৱা যায় বুলি কৈছে সেইটো হয় নেকি বাৰু সেইটো হ'ব পাৰে কিন্তু মোৰতো এতিয়া ঠিকেই আছে আপোনাৰতো এজনী গাহৰিয়ে 10টা 11টালৈকে দিছে হয় প্ৰায় প্ৰথম অৱস্থাত অলপ কম দিয়া হয় মাজৰ অৱস্থাত দিয়া হয় ন এজনী গাহৰি গাভিনীৰ পৰা ধৰি আপোনাৰ পোৱালি দিয়ালৈকে কিমান দিন লাগে 114 দিন 103 দিন মানে সম্পূৰ্ণ 4 মাহ নালাগেগৈ 4 মাহ নালাগে 114 দিনৰ পৰা প্ৰায় মই এদিন দুদিনে সিফাল হয় আৰু পোৱালি দিয়াৰ লগে লগে আপুনি পোৱালিকেইটাৰ মইতো আপোনালোকৰ মাৰ পৰা গম পালোৱেই দাঁত কটাৰ কথা ক'লে আপোনাৰ নাড়ী কথা ক'লে কিন্তু মই এইটো সুধিবলৈ থাকি গ'ল আপুনি গাভিনী যেতিয়া পোৱালি দিয়াৰ পিছত আপুনি গাহৰিজনীৰ পৰা পোৱালি কেতিয়া বেলেগ কৰি দিয়ে মানে পোৱালি কেতিয়া এৰুৱাই মাকৰ পৰা কিমান দিনৰ ভিতৰত এৰুৱাই দিয়ে 45 দিনৰ পৰা পোৱালি আঁতৰ কৰি দিয়ে ন মাকৰ আৰু 2 মাহৰ পিছত আমি পোৱালিটো বিক্ৰীৰ কাৰণে উলিয়াই দিওঁ মানে 2 মাহৰ পিছতহে আপুনি পোৱালিটো বিক্ৰী কাৰণে 60 দিনৰ পিছতহে পোৱালি বিক্ৰী যিহেতু মাকৰ পৰা আঁতৰাই দিয়া হয় সেই দানাটো খাবলৈ আৰম্ভ কৰে মাকৰ লগত থাকোঁতেই আৰম্ভ কৰে কিন্তু 15 দিনত ভালকৈ খায় মানে সেইটো সম্পূৰ্ণ আপোনালোকে চাই মেলি পৰা পোৱালিটো গ্ৰাহকৰ কাৰণে এৰি দিয়ে ন আকৌ যেতিয়া গাহৰিজনীয়ে পোৱালি দি গ'ল পোৱালি এৰুৱাই দিলে আৰু কিমান দিনৰ পিছত আকৌ গাভিনী কৰিব পাৰি আমি পোৱালিৰ পিছত পোৱালি এৰুৱাৰ ঠিক 15-20 দিনৰ পিছৰ পৰা আকৌ গাভিনী গৰম হয়েই ন মই আৰু এটা কথা চেহেৰা ভাল থাকিলে আমি প্ৰথমতে দি দিওঁ নহ'লে আকৌ 20 দিনৰ পিছত আকৌ হেৰি কৰি মই এটা কথা সুধিবলৈ থাকি গ'ল এজনী গাহৰি আপুনি প্ৰথম যেতিয়া যেনিবা প্ৰথম নতুন পালক এজনে গাহৰি পুহিবলৈ আনিলে অনাৰ পিছত মানে গাহৰি ডাঙৰ কৰিলে এতিয়া মই এইটো সুধিব বিচাৰিছোঁ মানে গাহৰিজনী কিমান ৱেইটৰ হ'লে গাভিনী কৰিব পাৰি মানে ভাল হয় মানে আমি 70 কেজিৰ ওপৰতে গাভিনী কৰাওঁ মানে ধৰক ওজনটো মানে গাহৰিজনী 70 কেজি হ'ব লাগে মানে সেইটো 70 কেজি হ'লে মানে গাহৰিজনীও ডাঙৰ হয় আৰু পোৱালিও সুস্থ সবল বেছি পোৱা যায় আৰু গাহৰিজনী মানে কেতিয়া গম পাব যে গাভিনী কৰিবলগীয়া হৈছে মানে কেনেকৈ গম পাব অলপ লক্ষণবোৰ দেখাই দিয়ে ন প্ৰস্ৰাৱৰ দুৱাৰটো ফুলি যায় বাহিৰলৈ ওলাবলৈ তেনেকৈ মানে কিছুমান লক্ষণ চব বেলেগ হৈ যায় ন মানে গঁৰালৰ পৰা বাহিৰলৈ ওলাবলৈ খোৱা বোৱা কমাই দিয়ে প্ৰথম এতিয়া বহুত ভিডিঅ'ত কৈছে বহুত মানুহো কয় দেই প্ৰথমবাৰ যেতিয়া গাহৰি শীত আহে বুলি কয় শীত আহিলে গাভিনী কৰিলে বেয়া বুলি কৈছে কিন্তু আপুনি প্ৰথমবাৰতে কৰিছিলেনে প্ৰথমবাৰতে ঠিক কৰা নাই নহয় ন আৰু এইটো আপুনি বিশ্বাস কৰেনে প্ৰথমবাৰ যে শীত আহিলে বেয়া গাভিনী গাহৰি কৰিলে সেইটো হ'ব পাৰে প্ৰথমবাৰটোত এতিয়াতো মোৰ যিখিনি চিঞৰি আছে দেখিছে এতিয়াতো ইহঁতি কেতিয়াবা আহে শীতটো আহে কিন্তু সিহঁতৰ ৱেইটটো নাই হোৱা ন ৱেইটটো মানে মেইনটেইন কৰিব লাগে মানে
মেইনটেইন কৰিবই লাগিব মেইন কথা ন তুমি যদি প্ৰথমটোও দিব পৰা অঁ 70 কেজি বনাব কিমান দিনত 70 কেজি বনাব পাৰিছা অঁ মই ৱেটটোৱে মেইন কথা ৱেটটোৱে মেইন ন অঁ ভাস্কৰ দা আপোনাৰ লগত কথা পাতি ভাল লাগিল আপোনাৰ পৰা বহুত কথাই গম পালোঁ মই যিখিনি জানো আৰু অঁ মই ইমান আপোনাৰ কি আৰু কৰি তেওঁ আপোনাৰ গাভিনী গাহৰিৰ ওপৰতো আপোনাৰ দুবছৰ অভিজ্ঞতা হৈ গ'ল যেতিয়াই আজৰি পাওঁ অঁ ইউটিউব চেনেলবোৰ খুব চাওঁ এইবোৰ গাহৰি সম্পৰ্কীয় কুকুৰা সম্পৰ্কীয় এনেকুৱা যি ধৰণে কিতাপ পালেও খুব পঢ়িবলৈ চাওঁ কি হয় এতিয়ালৈকে মানে শিকিয়ে আছোঁ সম্পূৰ্ণ হৈছে বুলি ক'ব নোৱাৰি মানে সেইটোৱে কিন্তু তেওঁ আপোনাৰ ভালেমান অভিজ্ঞতা হৈ গ'ল এতিয়া আপুনি প্ৰথম পৰা আৰম্ভ কৰি এতিয়ালৈকে বহুত ডাঙৰ বিশাল এখন ফাৰ্মে বুলি ক'ব পাৰি 90টা যদি গাহৰি আছে আপোনাৰ ওচৰত এখন বিশাল এখন ফাৰ্ম এই যে গাহৰি ফাৰ্মখন প্ৰথম পৰা ধৰি এতিয়ালৈকে আৰম্ভ কৰিলে আপোনাৰ প্ৰথমটো আৰম্ভ কৰোঁতেতো মূলধনটো বহুত কম লগাইছিলে চাগে প্ৰথমটো 2007 চনততো বহুত কম দামো কম আছিলে সেই সময়ত হয় আৰু এতিয়ালৈকে আপুনি মানে ছাকচেছ হ'লোঁ বুলি ভাবিছেনে আপুনি যিমান টকা আপুনি মানে ইয়াত খৰচ কৰিলে আপোনাৰ ছাকচেছ হ'ল নাই মানে পইচা সিমানটো আপুনি আকৌ ঘূৰাই পালে নাই নে লাভত ঘূৰাই পাইছোঁ বুলিতো পাইছোঁ মূলধনটো যিহেতু মোৰ হাততে আছে মানে লাভৰ অংশটো পাই গ'ল অঁ অঁ মানসিক সন্তুষ্টিটো পাই আছে ন এতিয়া আপুনি এইটোৱে আমাৰ দৰ্শকসকলক এইটোৱে জনাই দিয়ক এতিয়া যে গাহৰি ফাৰ্ম কৰিও যে মানে জীৱনটো চলাব পাৰি নে নোৱাৰি সেইটো আপুনি অলপ জনাই দিয়কচোন মানে পাৰে ন কষ্টটো হ'বই কোনো কামতে উজু ৰাস্তা নাই কিন্তু এইটো স্বাধীন বুলি ক'ব পাৰি মানে গাহৰি ফাৰ্মখন যদি নিজে কৰে স্বাধীন বুলি ক'ব পাৰি কাৰো তলত কাম কৰিবলগীয়া নহয় নিজৰ পাৰ্ট টাইম টাইপত কৰিব পাৰা পাৰ্ট টাইম তুমি গোটেই দিনটো গাহৰিৰ লগত নালাগিলেও ৰাতিপুৱা 1 ঘণ্টা বা 1.5 ঘণ্টা পিছবেলা দুপৰীয়া তেনেকৈ তুমি দিনটোত 6 ঘণ্টাৰ ভিতৰত তুমি 3 ঘণ্টা কাম কৰিলেই তুমি যথেষ্ট মানে বেলেগো কাম কৰিব পাৰে যিহেতু আপোনাৰ চাকৰিত থকাৰ উপৰিও আপুনি এখন গাহৰি ফাৰ্ম খুলিলে আৰু আপোনালোকৰ মায়ে এতিয়া চলাই আছে এতিয়া মই দেখিছোঁ আৰু বহুত ডাঙৰ বিশাল ফাৰ্ম গঢ়ি দিলে এখন আৰু ভাল লাগিছে আমাৰ নকচাৰীত এতিয়ালৈকে মই দেখা নাই আমাৰ নকচাৰীত নকচাৰীত মানে ধৰক বেলেগ জেগাত থাকিব পাৰে কিন্তু আমাৰ ষ্টেচন তিনিআলিৰ ওচৰত আমাৰ নকচাৰী ষ্টেচন তিনিআলিৰ ওচৰত আপোনাৰ সমান এখন গাহৰি ফাৰ্ম এতিয়া নাই মোৰ বোধহয় এতিয়ালৈকে এনেকুৱা এখন ফাৰ্ম গঢ়ি উঠা নাই আৰু মোৰ সেইটোৱে ভাল লাগিছে আৰু মই আপোনাক দেখিয়েতো মই গাহৰি ফাৰ্ম আৰম্ভ কৰিছোঁ আপোনাৰ পৰাই নিছোঁ গাহৰি পোৱালি আৰু মোৰ এতিয়া সুস্থ সবল হৈ আছে আৰু মই দৰ্শকসকলে এইটো কওঁ যদি গাহৰি পোৱালি লাগে তেনে ভাস্কৰ দাৰ লগত যোগাযোগ কৰক আৰু মই নাম্বাৰটো দি দিম বাৰু ভাস্কৰ দাৰ নাম্বাৰটো মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম নাম্বাৰটোত যোগাযোগ কৰি গাহৰি পোৱালি নিব পাৰিব আৰু গাহৰি পোৱালি এতিয়া ভাস্কৰ দা আপুনি গাহৰি পোৱালি কিমানত বিক্ৰী কৰি আছে সেইটো কৈ দিব মই এতিয়া 6,000 টকাত আপোনাৰ গাহৰি জাতকেইটা কৈ দিব মোৰ এতিয়া পিয়'ৰ হেমশ্বেয়াৰ আছে আৰু F1টো আছে F1 মানে ইয়ৰ্কশ্বায়াৰটো নাই এতিয়া ইয়ৰ্কশ্বায়াৰ নাই F1 মানে বৰটো আছে ন মানে তাৰ লগত ক্ৰছ কৰি পিনি F1 মানে হেমশ্বেয়াৰ আৰু ইয়ৰ্কশ্বায়াৰ লগত ক্ৰছ কৰি পিনি বনোৱাত F1 তাৰ পৰা ঘুংগুৰু আছে ঘুংগুৰু এই ঘুংগুৰু জাতটো মই শুনা নাছিলোঁ আজি প্ৰথম শুনিছোঁ মানে নেপাল ক্ৰছ ন প্ৰথম এই চেহেৰাটো অলপ বেয়া হৈ আছে যে হ'ব মই বাৰু এতিয়া ভাস্কৰ দা আপোনাৰ পৰা বহুত কথাই জানিলোঁ আজিলৈ তেনেহ'লে ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ তুমি অহাৰ কাৰণে ভাল লাগিলে ধন্যবাদ ভাস্কৰ দা আপুনি যে মোক ইমানটো টাইম দিলে ইমান আপুনি ব্যস্ততাৰ মাজতো আপুনি মোক অকণমান টাইম দিয়া বাবে মোক ভাল লাগিল তেনেহ'লে আজিলৈ আপোনাক মই বিদায় দিছোঁ আৰু আকৌ লগ পাম বুলি আশা থাকিল